তো ভিডিঅ'টো কাটি দিয়ক, ওপৰলৈ নি দিয়ক। এনেকুৱা ভিডিঅ' চালে একো নাপায়। এই লেংথা ভিডিঅ'বিলাক চালেহে আপোনালোকে সন্তুষ্টি পাব, এইবিলাক ভিডিঅ' চালে একো জানকাৰী নাপায়। কথাটো হৈছে যে এনেকুৱা দেশ বিদেশত কি হৈ আছে অলপ খবৰ ৰাখিব লাগে। কিছুমান ভ্ৰষ্টাচাৰ নেতা আছে, অকল হিন্দু মুছলিম কৰি সিহঁতি জীৱনটো পাৰ কৰি আছে। অকল হিন্দু মুছলিম কৰি এই ইণ্ডিয়ান হিন্দুবিলাকক অকল মুছলিমৰ ওপৰত ভৰকাই আছে, ঠিক আছে? আৰু বেলেগ একোৱে কৰা নাই। অকল কেনেকৈ হিন্দু মুছলিমৰ ভেদাভেদ কৰিব পাৰোঁ, কেনেকৈ কাজিয়া এখন লগাব পাৰোঁ, সিহঁতিতো তেতিয়া নামি নাহে। আমাৰ সাধাৰণ জনতাই মৰিব হিন্দু মুছলিম কৰি। দেশ বিদেশত কি হৈ আছে, ডুবাইত, কাটাৰত, সেনেকুৱা ৰাজ্যত সেনেকুৱা দেশত কি হৈ আছে, সেইটো খবৰটো অলপ ৰখাটো উচিত। কেনেকৈ মিছাইল পেলাই দিছে, কেনেকৈ মানুহ মৰি গৈছে চাওক। মানুহ শুব পৰা নাই। কিমান ইণ্ডিয়ান মানুহ তাত গৈ কামত জীৱিকা নিৰ্বাহ কৰি আছে, কাম কৰি আছে। সেইবিলাকৰ ওপৰত অলপ চকু দিব লাগে, ঠিক আছে? এই কিছুমান ভ্ৰষ্টাচাৰ নেতা আছে, অকল হিন্দু মুছলিম কৰি সিহঁতি জীৱনটো পাৰ কৰি দিব। যেতিয়া ইণ্ডিয়াত পেলাব নহয়, ভাৰতত পেলাব নহয়, তেতিয়া কিন্তু ক'তো লুকাবলগীয়া জেগা নাই। তেতিয়া না হিন্দু মৰিব না মুছলিম মৰিব, তেতিয়া কিন্তু চব মৰিব। তেতিয়া অকল হিন্দুও নমৰে, অকল মুছলিমো নমৰে, চবৰে তেজ ওলাব, চবৰে তেজ ৰঙা। ভিডিঅ'টো কিছুমান নেতাৰ গাত লাগিব পাৰে, লাগক, লাগিলেও কোনো অসুবিধা নাই। আৰু ভিডিঅ'টো যাতে যোনে দেশত বিদেশত কি হৈ আছে গম পোৱা নাই, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে চবেই গম পায়। তাকে আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু সেইটোতো গম পাওঁ কোনো শ্বেয়াৰ নকৰে বুলি। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়, সকলোৱে সতৰ্ক হয়। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আৰু কি ক'ম, জয় জুবিন দা। ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি